বাইদেৱে আমাক এই বাইক চলোৱাৰ বিষয়ে ক'ব। বাইদেউৰ নামটো? নমস্কাৰ, মোৰ নাম চাম্পিয়া বেগম। তাৰপিছত এই মানে ডিলাৰত কি হিচাপে কাম কৰি আছে? মই এতিয়া চেলছৰ কৰি আছোঁ বৰ্তমান ইয়াত। আৰম্ভ কৰোঁ ন? এইফালে চাব, এইটো হ'ল বাইকৰ CC 160 আৰু আপোনাৰ ইয়াৰ মাইলেজটো হ'ব 55.47 মাইলেজ পাব আপুনি। এতিয়া নিউ জেনেৰেশ্যনৰ কাৰণে বহুত ভাল হ'ব। এইটো বহুত ভাল কোৱালিটি হয়, ভাল মডেলৰ। Nhpc বনাইছে, গাড়ীবোৰ আপডেটো কৰিছে, বহুত ধুনীয়া হৈ আহিছে মানে। চবে চলাই লং জাৰ্ণিৰ কাৰণে বহুত ভাল পাব চলাই, চাব পাৰে। এইফালে চাব আপুনি, এইটো ৱেইট হ'ব আপোনাৰ 138.5। এইটো আপুনি 1 ঘণ্টা 60 কিলোমিটাৰ চলাব পাৰিব মানে। এইটো হৰ্চ পাৱাৰ হ'ব আপোনাৰ 15 bhp 8500 RPM। আপুনি চাব ইয়াত 160 cc ইঞ্জিন হ'ব আপোনাৰ। ইয়াত তেল আপোনাৰ 12 লিটাৰ তেল সোমাই যাব, আৰামছে পাই যাব ইয়াত। এইটো লাইটিংটো চাব, লাইটিংটো LED লাইটিং হ'ব আপোনাৰ। ফ্ৰণ্টত চাব আপুনি LED লাইটিং পাব আপুনি চাব। এইফালে চাব 5 গিয়াৰৰ হ'ব আপোনাৰ এইটো, আৰু এইটো কিকটো আপুনি পাই যাব। সম্পূৰ্ণ টিউবলেছৰ হ'ব টায়াৰটো। এইটো বেক হয়, বেক চাইডটো চাব। এইটো চাব এইফালে টায়াৰটো আপোনাৰ সম্পূৰ্ণ টিউবলেছৰ হ'ব। এইটো চাব 180/17 হ'ব আপোনাৰ চাইজটো। এইফালে চাব সম্পূৰ্ণ ABS-ৰ, এইটো ছিংগুল চেনেল ABS-ৰ পাব। এইফালে চাব আপুনি, এইটো ডাবল ষ্টেণ্ডৰ আপুনি বেলেগ বাইকত নাপায় আৰু এইটো হিৰোৰ ফালৰ এই এক্সট্ৰিমখনতে পাব। ডাবল ষ্টেণ্ডৰ ফিচাৰ্ছটো নিউ হয়। চাব বেক চাইড টায়াৰৰ চাইজটো চাব আপুনি 130/17 হয়। এইটো টপ মডেলৰ হয়। ইয়াত আৰু এটা মডেল আছে, কিন্তু এইটো সম্পূৰ্ণ ড্ৰাম ব্ৰেকৰ হয়। IBS ডিস্ক ব্ৰেকৰ নহ'ব এইটো ডিস্ক ব্ৰেকৰ হয়। এইটো কালাৰটো চাব আপুনি, বহুত ধুনীয়া হয় কালাৰটো। ব্লু ব্লেকত পায় এইটো এভেইলেবল এতিয়া ব্লু ব্লেকত আছে। জাষ্ট আৰু দুটা কালাৰ আছে আপোনাৰ, ব্লেক হোৱাইটত পাব আৰু ৰেড ব্লেকত পাব। এইটো চাব আপুনি, এইটো টপ মডেলৰ হয়। ডিস্ক ব্ৰেকটো পাব আপুনি, ইয়াত ডিস্ক ব্ৰেক পাব এইটো চাই লওক। আৰু ইয়াৰ এইটো টপ মডেলৰ হয়। ইয়াত পাছৰটো আপুনি ডিস্ক ব্ৰেক নাপায়। এইটো চাব আপুনি, এইটো সম্পূৰ্ণ আপোনাৰ ডিজিটেল মিটাৰৰ পাব। আৰু এইটো চেল্ফ চিষ্টেম হয়। এইটো ইঞ্জিন চুইচো হয়, ইয়াৰ পৰা চাই ল'ব আপুনি। বেলেগত আপোনাৰ এইটো লাগি নাহে একেলগত, এইটো একেলগে লোৱা হয়। এইটো 4 ছিগনেল হয়। এইটো ষ্টেণ্ডটো চাব, এইটো আপোনাৰ কৰি থাকিলে এইটো ষ্টাৰ্ট নহয়, এইটো উঠাই ল'ব লাগিব আপোনাৰ। এইটো চাওক, চিট হাইটটো হ'ব আপোনাৰ 1052 আহিব। আপোনালোকে চাব, বহুত ভাল পাব এইখিনি চলাই আপোনালোকে। নিউ জেনেৰেশ্যনৰ কাৰণে বহুত ভাল হ'ব। আৰু এতিয়া ইয়াত মোক অংকিত মটৰ চিৰদিলৰ এইটো নিউকৈ আনিছে, এভেইলেবল হয়। আহিব, চাব, টেষ্ট কৰিব।